ঐ অলগদ্ধ ইমান দেৰিলৈকে শুই আছ তই কি কলেজ নাযাৱ নেকি হা মৰা উঠ তাৰ নাকৰ শব্দ আছে গা ধোৱাটো ঐ অলগদ্ধ উঠিবি নে নুঠ তই নে শুয়ে থাকিবি গোটেই দিনটো দেউতা বহুত দেৰি হ'ল নেকি 9টা বাজি গ'লচোন কলাইহঁত কেতিয়াবাই কলেজলৈ গ'ল তোৰ যাবই হোৱা নাই যা জল্দি আজি টিংকিক দেখা নাপাম নেকি মই ৰঙাইক এটা ফোন কৰি লওঁ ৰঙাই তই কলেজলৈ গ'লি নেকি মোক এৰি থৈ নাই যোৱা যাব ওলাইছোহে ওলাই থাক মই যাই আছো আহ জল্দি আজি টিংকিক দেখা নাপাম যেন পাইছো যে মোৰ সদায় দেৰি হয় জল্দি तुम्हारे लव स्टोरी को हम दौलत मारते हैं हम टिंकी सिंगी को नहीं जानते हम अकेला जाएंगे दे हब दे तो अलग बेसी कोई दियो हाँ बेटा हम लड़के पीछे नहीं भागते ओ मम्मी जी भात लगा दो डाइनिंग में ओ टिंकी केতিয়া আহি পালা কলেজ মই কলেজৰ টাইমতে আহিছো তোমাৰ যে নহয় 11টা বজাত অহা নাই ৰঙাইৰ বাটত হাগা লাগিল সেইকাৰণে অলপ দেৰি হ'ল কি ঘণ্টা কথা ক'বলৈ আহিছ কাৰ হাগা লাগিল হ'ব দে লাজ কৰিব নালাগে হ'ব কেলাটো পিছত দি আছো মছলা ইয়াৰ হ'ব টিংকি আজিৰ পৰা দেৰি নহয় খং নকৰিবা আৰু টিংকি খং নকৰিবা না আজি কফি খাব যাম দিয়া আৰু নদীৰ পাৰত ফুৰিব যাম হ'ব হ'ব দিয়া যাম ভাল লাগিব ব'লা এটা ক্লাছ কৰিলো তাৰপিছত যাম ব'লা কলাই আজি মোক থেপাই মোৰ সন্মান খাই দিছে আহিবি আৰু তাৰ লগত কলাই মোৰ ইয়াৰ বদলা লাগে মই বদলা ল'ব লাগে আজি মোক কিবা আইডিয়া দে হৈ যায়গা দোস্ত কাম আহিনা এনেও তাত একে দিম বুলি মই ভাবি আহিছোঁ আইডিয়া এটা আছে মোৰ তাত কি ক জল্দি ক আজি টিংকিৰ থেপাইহঁত ফুৰিব যাব নহয় সিহঁতক চাই থাক সিহঁতক কি কৰি আছো মই মোকো কচোন আইডিয়াটো ক মোক শুনিব ইচ্ছা যাইছে মজা হ'ব अब चलो मिशन पे चलते हैं কফিটো খাই লোৱা তাৰপিছত আমি নদীৰ পাৰত ফুৰিব যাম হ'ব এতিয়া নাযাওঁ নেকি দেৰি হ'লে মায়ে গালি দিব একো নহয় পটককৈ যাই গুচি আহিম দিয়া একো নহয় দেৰি নকৰোঁ হ'ব তেন্তে জল্দি ব'লা যোৱা আপেলটো দিয়া আহি দি ৰ'বা লগতো এটা নাই কি কৰোঁ কিবা এটা বুদ্ধি কৰিব লাগিব আৰু মোৰ মানি বেগটো ক'ত গ'ল ক'ত হেৰাই গ'ল নেকি কি হ'ল আকৌ মানি বেগটো নাই যোন ক'ৰবাত পৰিল চাগে পাহৰিয়ে থাকিলোঁ ক'ত বা পৰিল এতিয়া পইচা এটকাও নাই কি কৰোঁ তুমিও যে কি মানুহ কেতিয়াবা চাবা নিজে হেৰাই থাকিবা মই দি আছোঁ দিয়া টিংকি দিয়া মই কালিত মই ঘূৰাই দি আছোঁ দিয়া কালি মই দি দিম দিয়া তোমাক কিবাকে বাচিলোঁ আজি কৃষ্ণ ব'লা এতিয়া যাওঁ ব'লা ৰঙাই থেপা কি পকুটিয়াবে তাকেই তোমাৰ আচৰিত পালোঁ দে বাদ দে এতিয়া নাটকখন চাব ভাল হ'ব এতিয়া মজাটো পাম তাকো বস্তু কফিৰ লগত তাক যিটো বস্তু খুৱাই দিছোঁ অলপ পিছতে ৰিজাল্ট ওলাব আৰু চাই থাক কি হয় তাৰ লগত उसका तो आज बुरा हाल होगा तो चलो देखते तो चलो नदी की पार में चलो টিংকি তোমাৰ যদি ভয় লাগে হাতত ধৰি ল'ব পাৰা মোক নাই নালাগে দিয়া মোৰ ভয় হ'ব দিয়া চোৱাচোন কি ধুনীয়া নীলা নীলা পানী তাতে শিল এটা উপঙি আছে ভাল লাগে না পৰিৱেশটো কি যে হ'ব তোমাৰ কথা ক'বলৈ নাই যদি নক'বা আৰু নীলা নীলা পানীত শিল উপঙি আছে এইবিলাক নক'বা নহ'লে মূৰ্তিয়ে অফ হৈ যাব নাই এনে ধেমালি কৰিছোঁ দিয়া হ'ব ধেমালি কৰিছোঁ কথা ক'লে এই ধুনীয়া নদীৰ পাৰত তুমি মই অকলে তোমাৰ মনটো কেনেকুৱা লাগিছে টিংকি কোৱাচোন কি কোৱা আইঅ পেটটো এনেকুৱা কিবা গুলু গুলু কৰিছে হাগা লাগিব নেকি এতিয়া হৈছে আৰু কি হ'ল আৰু এনেকৈ পেট পিহাইছে যে নাই এনেই ব'লা যাই থাকোঁ দেৰি নকৰোঁ ব'লা কেনা মোৰ বড্ড হাগা লাগিছে কি কৰোঁ এতিয়া টিংকি 1 মিনিট ৰ'বা মই বস্তু এটা লৈ আহিছোঁ পটককৈ যাম আৰু আহিম 1 মিনিট ৰ'বা ক'ত যোৱা মই ভয় লগা অকলে 1 মিনিট ইউ গেয়া ইউ আয়া অলপ টাইম জল্দি আহিবা কিন্তু এই হৰি কি হ'ল এতিয়া মোৰ পেটটো কিয় ইমান গুলু গুলু কৰিছে উঠিব পৰা নাই 1 মিনিট বুলি কৈ কিমান দেৰি হ'ল এতিয়া কি কৰোঁ কেনে মজা পাইছোঁ এতিয়া নিজে হাগি আছ না মোক হাগা লগা বুলি ক পাইছোঁ মজা এতিয়া বাপেকে এই ৰঙাই को চিনি नहीं पता है हम बहुत खतरनाक वस्तु है जान खा देगा এই ৰঙাই আইডিয়া কোনে দিছে তোক এই দোস্তি তই মোৰ আচল বন্ধু ইয়াক খাটি থকা দেখি মোৰ বহুত ভাল লাগিছে ই মোৰ ইজ্জত খাই দিছে টিংকিৰ আগত কি হ'ব মোৰ এতিয়া উঠিবই পৰা নাই কি কৰোঁ এই ৰূপত টিংকি দেখা পালে হৈছে মোৰ ভৰি কি হ'ল
এতিয়া পায়ৰ লগত মই কিয় মৰিবলৈ আহিছিলোঁ নদীৰ পাৰত অকলে অকলে এৰি থৈ এতিয়ালৈকে খবৰ নাই মই কিয় মৰিবলৈ আহিছিলোঁ এইটোৰ লগত ক'তবা গ'লেতে বিচাৰিয়ে যাওঁ আৰু ইমান গোল গোন্ধ কোনে থাকিব পাৰি ইয়াত বৰ জেগাটো বাছি লৈছে নদীৰ পাৰত ফুৰিব যাম এতিয়া গোল গোন্ধ শুঙি আছোঁ ইয়াতে নন চেন্স মই ইয়াক আজি বেকআপ দিম অ' থেপাই ক'ত আছহি মই যাওঁ ঘৰলৈ অ' থেপাই ক'ত আছহি আহ আকৌ কলাই ব'ল এতিয়া আমাৰ পিংকে ইয়াক বিচাৰি আছে আমাক দেখিলে সৰ্বনাশ হ'ব ব'ল অঁ চালো কফিৰ লগত তাক যিটো টেবলেট খুৱাই দিছোঁ ই দিনটো হাগি থাকিলেও ইয়াত হাগা শেষ নহ'ব আজি বল অ' থেপাই মই ঘৰলৈ যাওঁতে ইমান দেৰি ৰখি থাকিব নোৱাৰোঁ দেই মই এই প্ৰভু টিংকি বিচাৰি এইখিনি পালাহি এতিয়া কি কৰোঁ মই বাদ দে এনেকৈ হাগি থকা দেখাতকৈ মই উঠিয়ে যাওঁ আৰু যি হয় হ'ব আৰু ইমান অসভ্য সেইটো এতিয়ালৈকে খবৰ নাই তাৰ অ' টিংকি বহুতে মোক খিলা নহয় মই বস্তু এটা আনিব গৈছিলোঁ কি ক্ষতিটো কৰিবলৈ গৈছিলে ইমান দেৰি নদীৰ পাৰত অকলে অকলে ৰখি থাকিব পাৰি নেকি আজি ইমান গোল গোন্ধত জেগা বিচাৰি পোৱা নাছিল আৰু ন কমল চচিবিলাক বস্তু অলপ নাই তোমাৰ নামাতিবা মোক আজিৰ পৰা ব্ৰেকআপ এই টিংকি শুনাচোন এনেকুৱা কিয় কৰা মানে মোৰ কিবা এটা হৈছিল শুনা একো শুনিবলৈ নাই বলা এতিয়া কাষত অহাৰ লগে লগে ইমান গোল গোন্ধ ওলাইছে যে ক'ত গৈ খচি আহিলা নেকি তুমি ইমান গোল গোন্ধ ওলাইছে যে ক'ত হাগি চাগি আহিলা নেকি তুমি নাই কোনোবা হাগিছে নেকি ওচৰত মই নাজানো বলা আজিৰ পৰা নামাতিবা মোক ফোন চোন নকৰিবা এই টিংকি এনেকুৱা নকৰিবাচোন মোৰ দুখ লাগে তোমাৰ লগত কথা নপতাকৈ মই থাকিব নোৱাৰো নহয় কিয় এনেকুৱা কৰা টিংকি বাদ দিয়া হ'ব মই যাওঁ এতিয়া শুনা টিংকি এলা কি হ'ল মোৰ লগত আজি এইবোৰ হ'ব লাগিছিল নেকি আজি দিনে বেয়া আছিল মোৰ আজি ধেত তেৰিকা टिंकी कि मुझे छोड़ के चला गया हम पागल हो जाएंगे हम बर्बाद हो जाएंगे तरफ के जो दिल से आह निकलती रही मुझको सजा दी प्यार की ऐसा क्या गुनाह किया लिट गए हम तेरी मोहब्बत में ओ ठेपा কি হ'ল ইয়াতে এনেকে টিংকিয়ে মোক এৰি থৈ গ'ল কলাই মোৰ লগত কিয় এনেকুৱা হ'ল কিয় এৰি থৈ গ'ল কি কৰিছিলি তই কি হ'ল নাজানো নদীৰ পাৰত ফুৰিব গৈছিলোঁ হাগোতে গোটেই দিনটো গ'ল কেনেকুৱা মজা এতিয়া ভাল লাগিছে মোক কৈছিলি পিংকিৰ লগত হাগুৰা বুলি কৈছিলি নহয় কেনেকুৱা লাগিছে এতিয়া ঠিকে এতিয়া পাব লাগে এনেকুৱা মজা ছোৱালী পাইকাটো দুষ্টিক পাহৰি যা ন ঠিক আছে পাব লাগে মজা কান্দি থাক এতিয়া কলাই ব'ল ঘৰত যাওঁ থাকক ইয়াতে কান্দি থাকক এই ৰঙাই হাজাৰৰ ই আমাৰ দোস্তি ছোৱালী এৰি থৈ গ'লো ইয়াক আমি এৰি থৈ যাব নোৱাৰো নহয় ব'ল ইয়াক ঘৰত লৈ যাওঁ নহ'লে গাড়ী চিপি থৈ যাব ইয়াতে সেইটো হয় পিছে ব'ল ঘৰত লৈ যাওঁ ইয়াক অ'ৰে ভাই ব'ল ঘৰ যা ব'ল মই নাযাওঁ যা ঘৰত মই নাযাওঁ ৰঙাই থৈ ইয়াক উঠাই দে ধৰ ৰঙাই কলাই মোক মাফ কৰি দে তহঁতে মোৰ আচল বন্ধু বিপদত সহায় কৰিছ বাদ দো গলে লাগ যাও মেৰে দোস্ত পাই কথা এটা ক'লে ক তোক কফিৰ লগত হাগাৰ টেবলেটটো আমিয়ে খুৱাইছিলোঁ কেলা তহঁতক আজি চুবাই পেলাম